উদ্যোগ নীতি গ্ৰহণ কৰিছে, যাৰ লগতে সাঙুৰ খুৱাই পেলাই এটা ভূমি নীতি গ্ৰহণ কৰিছে, যি ভূমি নীতিৰ ফলশ্ৰুতিত আমি দেখিবলৈ পাইছোঁ যে খিলঞ্জীয়াৰ হাতৰ পৰা ভূমিসমূহ গুচি যাব। কিয়নো ক্ৰয়ক্ষম ক্ষমতা কাৰ বেছি, ক্ৰয় ক্ষমতা অসমীয়াৰ বেছি নে খিলঞ্জীয়া বণিকৰ বেছি, সেই কথা চৰকাৰখনৰ প্ৰত্যেকজন প্ৰতিনিধিয়ে জানে। যদিহে নাজানে তেতিয়াহ'লে তেওঁলোকে পদত্যাগ কৰা উচিত। তেওঁলোকৰ কোনো ডাটা নাই, তেওঁলোকৰ কোনো ৰিচাৰ্চ নাই, তেওঁলোকে নজনাকৈ এই নীতি গ্ৰহণ কৰিছে। মানে তেওঁলোকে অখিলঞ্জীয়া অসাধু বণিক চক্ৰৰ হাতলৈ মাটিসমূহ যোৱাটো তেওঁলোকে বিচাৰিছে। আপোনালোকে জানে যে পৰৱৰ্তী সময়ত যেতিয়া কা আন্দোলন হৈ আছিল, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি প্ৰত্যেকজনে কৈছিল যে অসমৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত থাকিব। তেওঁলোকে এনেকুৱা মিছা কথা বাৰম্বাৰ কৈ থাকি পেলাই কিন্তু অসমৰ জনগণক ঠগিবৰ চেষ্টা কৰিব বন্ধ কৰিবৰ হ'ল। আমি বীৰ লাচিত সেনা, অসমৰ প্ৰত্যেকজন সেনানীয়ে এই মুহূৰ্তত অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, এই বিলখন আপোনালোকে শুধৰণি কৰক আৰু আপোনালোকে কওক যে খিলঞ্জীয়াৰ উদ্যোগৰ খাতিৰতহে কিন্তু মাটিৰ এই যি শ্ৰেণী পৰিৱৰ্তন সেয়া সফল হ'ব। অখিলঞ্জীয়া বণিকক কিন্তু যদি অসমৰ মাটি যদি দান কৰিবলৈ হয়, তেতিয়াহ'লে কিন্তু বীৰ লাচিত সেনা অসমে প্ৰত্যেকজন বণিকৰ পৰা মাটি কাঢ়ি আনিবলৈ সাজু হ'ম আৰু প্ৰত্যেকজন মানুহৰ পৰা মাটি কাঢ়ি আনি অসমীয়া খিলঞ্জীয়াৰ হাতত আমি গতাই দিবলৈ কিন্তু যুদ্ধ পৰ্যন্ত কৰিবলৈ সাজু আছোঁ। অন্তমৰ্মে উদ্যোগ স্থাপনৰ বাবে যি অনুমতি নোহোৱাকৈ উদ্যোগ স্থাপন কৰিব পৰাৰ যি ব্যৱস্থা কৰিছে তাক আমি আদৰণি জনাইছোঁ। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বনিয়াসকলৰ দ্বাৰা এই উদ্যোগ স্থাপনৰ সিদ্ধান্তক আমি আদৰণি জনাব নোৱাৰিম। আমাৰ খিলঞ্জীয়া মানুহৰ দ্বাৰা উদ্যোগ স্থাপনৰ অনুমতিবিহীনভাৱে আমি খিলঞ্জীয়া মানুহে উদ্যোগ স্থাপন কৰাটো আমি বিচাৰোঁ আৰু খিলঞ্জীয়া মানুহৰ সাহস আছে, এইটো আমি খিলঞ্জীয়া মানুহে সেই উদ্যোগ স্থাপন কৰিম। বনিয়াক কোনো কাৰণতে যাতে অনুমতিবিহীনভাৱে উদ্যোগ স্থাপন কৰিবলৈ নিদিয়ে। যে অনা অসমীয়া ব্যক্তিসকলে কোটি কোটি টকাত কৃষিভূমিসমূহ ক্ৰয় কৰিলে। এই কৃষিভূমিসমূহত ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবৰ কাৰণে অসম চৰকাৰে ৰঙা দলিচা পাৰি দিছে। গতিকে আমি অসম চৰকাৰ, বিজেপি চৰকাৰ, জাতি মাটি ভেটি কথা কৈ থকা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই ভূমি নীতিৰ পৰা এজনো অসমীয়া লোক লাভান্বিত নহয়, ইয়াৰ পৰা অনা অসমীয়া বণিক গোষ্ঠী লাভান্বিত হ'ব। গতিকে এই ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত যাতে অসমীয়া ব্যক্তিসকলে সুযোগ পায়, অসমীয়া ব্যক্তিসকলে যাতে অধিকাৰ পায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।